সকালে মই সম্পূৰ্ণ ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলোঁ। আজি তাৰ পিছৰ পৰা চমুটকা আছিল, চমুটকাৰ দুটা এই চমুটকালৈকে মই পঢ়িছিলোঁ। তাৰ পৰা আপোনালোকক মই ভিডিঅ'টো দিব পৰা নাই। মই এই ভিডিঅ'টো আজি আপোনালোকৰ আগত লৈ আহিছোঁ, চাওক। তাৰপাছত কি আছে, 3 নম্বৰ চমুটকাত আছে ভাৰ্চুৱেল শ্ৰেণীকোঠা। ভাৰ্চুৱেল শ্ৰেণীকোঠা হ'ল ভিডিঅ' কনফাৰেন্স থকা এক আহিলা য'ত নিৰ্দেশক আৰু অংশগ্ৰহণকাৰীয়ে ওতপ্ৰোতভাৱে শিক্ষণীয় আহিলাৰ মাধ্যমেৰে জ্ঞান আহৰণ কৰে। অৰ্থাৎ ভাৰ্চুৱেল শ্ৰেণীকোঠাত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে অনলাইন মাধ্যমৰ দ্বাৰা এক ফলপ্ৰসূ শিক্ষণৰ পৰিৱেশ গঢ়ি তোলে, য'ত দলীয়ভাৱে একে সময়তে সকলোৱে অংশগ্ৰহণ কৰিব পাৰে। তাৰ পাছত আছে 5 নম্বৰ কুৱেশ্যনটো আছে, 3 নম্বৰ ইয়াত মাৰ্ক আছে। তাৰপাছত 5 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতে শিক্ষাৰ গাঁথনি গঢ় দিয়াত উডছ ডেস্পাচৰ ভূমিকা চমুকৈ ব্যাখ্যা কৰা। ভাৰতে শিক্ষাৰ গাঁথনি গঢ় দিয়াত উডছ ডেস্পাচৰ ভূমিকা লেখত ল'বলগীয়া। তলত ইয়াৰ গুৰুত্ব কিছুমান উল্লেখ কৰা হ'ল। 1 নম্বৰ হ'ল প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যম মাতৃভাষা হ'ব লাগে। 2 নম্বৰ হ'ল শিক্ষাৰ উচ্চ স্তৰত শিক্ষাৰ মাধ্যম ইংৰাজী হ'ব। 3 নম্বৰত মেধাৱী ছাত্ৰ-ছাত্ৰীক বৃত্তি দিয়াৰ ব্যৱস্থা কৰা। 4 নম্বৰ হ'ল ভাৰতৰ 3খন প্ৰেচিডেন্সিত একোখনকৈ বিশ্ববিদ্যালয় স্থাপন হ'ব। আৰু 5 নম্বৰ হ'ল প্ৰত্যেক প্ৰদেশত একোখনকৈ শিক্ষা পৰিষদ খোলা হ'ব। ওপৰৰ এই দফাসমূহৰ পৰা আমি উডছ ডেস্পাচক ভাৰতীয় শিক্ষাৰ গাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত ই কাৰ্যকৰী ভূমিকা পালন কৰিছে বুলি ক'ব পাৰি। উডছ ডেস্পাচৰ পৰাই প্ৰকৃত অৰ্থত ভাৰতত আধুনিক শিক্ষাৰ আৰম্ভণি হৈছিল বাবে ইয়াক মেগনা কাৰ্টা বুলি কোৱা হয়। আৰু 6 নম্বৰ কুৱেশ্যনটো হ'ল, ইয়াতেও 3 নম্বৰে আছে, বিদ্যালয়ত অনুষ্ঠিত কৰা উৎসৱ উদযাপনে কিদৰে বিদ্যালয় সংস্কৃতিৰ উত্তৰণ ঘটাই আলোচনা কৰা। বিদ্যালয় অনুষ্ঠিত কৰা উৎসৱ উদযাপনে তলত দিয়া ধৰণে বিদ্যালয় সংস্কৃতিৰ উত্তৰণ ঘটাব পাৰে। যেনে 1 নম্বৰ, ই ছাত্ৰ শিক্ষকৰ মাজত গভীৰ সম্পৰ্ক সৃষ্টি কৰে বা আন্তৰিকতা বঢ়ায়। 2 নম্বৰ, ছাত্ৰ-ছাত্ৰীৰ মাজত দলীয় আনুগত্য বৃদ্ধি ঘটায়, নেতৃত্বদানৰ গুণবিলাকৰ বিকাশ ঘটায়। আৰু 4 নম্বৰ, বিদ্যালয় আৰু সমাজৰ মাজত সুসম্পৰ্ক বিকাশ সাধনত সহায় কৰে। ছাত্ৰ-ছাত্ৰীৰ শিক্ষা বা বিদ্যালয়ৰ প্ৰতি ধাউতি বঢ়ায়। 7 নম্বৰ প্ৰশ্নটো হ'ল, ধনাত্মক বিদ্যালয় সংস্কৃতিয়ে অধিক ফল উৎপাদনত অৰিহণা যোগায়। কথাষাৰ যথাৰ্থতা নিৰ্ণয় কৰা। ইয়াত আছে 4 নম্বৰ। উত্তৰটো হ'ল, ধনাত্মক বিদ্যালয় সংস্কৃতিয়ে অধিক ফল উৎপাদনত অৰিহণা যোগায়। বিদ্যালয় সংস্কৃতিয়ে সাধাৰণতে বিদ্যালয়ৰ শৈক্ষিক স্থিতি বা পৰিৱেশৰ কথাকে বুজায়। এতিয়া এই বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশটোৱে ছাত্ৰ-ছাত্ৰীৰ ওপৰত কেনে প্ৰভাৱ পেলাইছে সেইটো জানিব পাৰিম মাত্ৰ সেই পৰিৱেশৰ শিকনৰ ফলপ্ৰসূতাৰ প্ৰতি পুষ্টি লাভ কৰি। বিদ্যালয় সংস্কৃতিটো যদি ধনাত্মক হয় তেন্তে ই অধিক ফল উৎপাদনত সহায় কৰে। ধনাত্মক সংস্কৃতিয়ে শিক্ষাৰ্থীক বিদ্যালয় তথা শিক্ষাৰ প্ৰতি বেছিকৈ আকৰ্ষিত কৰে। সিহঁতৰ ইচ্ছা, মনোযোগ, আৱেগ, অনুভূতি আদিৰ কাৰ্যকৰী ব্যৱহাৰৰ দক্ষতা বৃদ্ধি কৰে। ফলত সেই ধনাত্মক পৰিৱেশৰ পৰা উন্নত মানৰ শৈক্ষিক ফলাফল পাবলৈ সক্ষম হয় বিদ্যালয়বোৰে। 7 নম্বৰ কুৱেশ্যনটো অপশ্যনেল আছে, এটা নহ'লে বেলেগ এটা দিয়া আছে নাইবা বুলি। বেলেগ কুৱেশ্যনটো হ'ল 7 নম্বৰৰ, শিক্ষাৰ সংস্কাৰৰ বাবে বিদ্যালয় সংস্কৃতিৰ ৰূপান্তৰৰ প্ৰয়োজনীয়তা তুমি কিদৰে প্ৰতিপন্ন কৰিবা। ইয়াতে মানে এনচাৰটো দিয়া নাই, ইয়াতে 9 নং প্ৰশ্নৰ উত্তৰ পৃষ্ঠা নং 30 বুলি কৈছে। মই আপোনালোক পঢ়ি কিনে শুনাই আছোঁ। উত্তৰটো ইয়াতে দিয়া আছে, চাওক। বিদ্যালয়ক এখন সমাজ অথবা সম্প্ৰদায়ৰ দৃষ্টিকোণেৰে চোৱা হয়। বিদ্যালয় এখনৰ মহত্ব উদ্দেশ্য থাকে আৰু সেই উদ্দেশ্যবোৰৰ কাৰ্যত পৰিণত কৰাৰ বাবে শিক্ষক, শিক্ষাৰ্থী তথা অভিভাৱকসকলে একেলগে প্ৰচেষ্টা চলোৱাটো প্ৰয়োজনীয়। বিদ্যালয়ৰ আসোঁৱাহসমূহ সংস্কাৰ কৰিব লাগিলে বিদ্যালয়ত বৰ্তি থকা নিয়ম কানুনৰ পৰিৱৰ্তন কৰিব লাগিব সময়ৰ লগে লগে। সংস্কৃতি হ'ল এক সম্পূৰ্ণতা য'ত জ্ঞান, বিশ্বাস, প্ৰথা, কলা, নৈতিকতা, নিয়ম কানুন আৰু সমাজৰ সদস্য হিচাপে মানুহে আয়ত্ত কৰা এক অভ্যাস। বিদ্যালয় এখনত সংস্কৃতিৰ পৰিৱৰ্তন কৰিব লাগিলে প্ৰশাসকজনে বুজিব লাগিব শিক্ষাৰ্থীৰ হাৰ ভাগৰ মূল্য আৰু বিশ্বাস, যিয়ে দিশ নিৰ্দেশকৰ লগতে বিদ্যালয়ৰ স্থায়িত্ব প্ৰদান কৰিব। প্ৰথমতে বিদ্যালয়ৰ সংস্কৃতিৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত গুৰুত্ব দিব লগা বিষয়টো হৈছে শিক্ষাৰ্থী আৰু তেওঁলোকৰ শিকনৰ পদ্ধতি। যদিও পুৰণিকলীয়া নীতি নিয়মৰ সংস্কাৰ ঘটাই শিকন প্ৰক্ৰিয়াত নতুনত্ব প্ৰদান কৰিব নোৱাৰে,
তেতিয়া বিদ্যালয়সমূহৰ মাধ্যমেদি শিশুক সামাজিক ব্যক্তি হিচাপে গঢ় দিবলৈ যত্ন কৰাটো মিছাত পৰিণত হ'ব। বিদ্যালয়সমূহৰ উদ্দেশ্য হ'ল বিভিন্ন বিষয়ত সঞ্চিত সংস্কৃতি আৰু জ্ঞানৰাশি নতুন পুৰুষলৈ প্ৰেৰণ কৰি সমাজৰ সংৰক্ষণ কৰা। বিভিন্ন সংস্কাৰমূলক কাৰ্যৰ দ্বাৰা বিদ্যালয় ব্যক্তি আৰু সমাজৰ উন্নতিৰ বাবে সঞ্চিত জ্ঞান আৰু সংস্কৃতিৰ উন্নতি সাধন কৰিবলৈ ব্যক্তিৰ সৃজনী শক্তিৰ বিকাশৰ সুবিধা দিব লাগে। ভৱিষ্যত সমাজৰ উন্নতি সাধন কৰিবলৈ বৰ্তমানৰ শিক্ষাৰ্থীসকলৰ দুৰ্নীতি আৰু কুসংস্কাৰ অন্ধবিশ্বাস আৰু অজ্ঞতাৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাবৰ বাবে বিদ্যালয়ৰ মাধ্যমত আদৰ্শ দেখুৱাব চেষ্টা কৰিব লাগে। বিদ্যালয়ৰ সংস্কৃতিৰ পৰিৱৰ্তনৰ যোগেদি উদ্দেশ্য সাধন হ'ব যদিহে শিক্ষাৰ্থীসকলৰ মনত উপযুক্ত মূল্যবোধ মনোভাৱ অভ্যাস আৰু আচৰণ গঠনৰ বাবে সুন্দৰ পৰিৱেশ গঢ়ি তুলিবলৈ বিদ্যালয়ৰ লগত জড়িত লোকসকল অৰ্থাৎ শিক্ষাৰ্থী শিক্ষক কৰ্মচাৰী পাঠ্যক্ৰম পৰিৱেশ সম্প্ৰদায় আদি সকলোৰে মাজত সমন্বয় গঢ়ি তুলিবলৈ চেষ্টা চলোৱা হয়। যিহেতু বিদ্যালয় অথবা শিক্ষানুষ্ঠানসমূহৰ মাধ্যমতে শিশুৱে ৰক্ষণাবেক্ষণ পাবলৈ সক্ষম হয়, বন্ধু বান্ধৱৰ মিলাপ্ৰীতিৰ জৰিয়তে নিজৰ আচৰণ সংশোধন কৰিব বিচাৰে আৰু সংশোধিত আচৰণৰ দ্বাৰা আত্মপ্ৰকাশিত হ'বলৈ প্ৰস্তুত হয়, সেয়ে বিদ্যালয়ৰ পৰিৱৰ্তিত সংস্কৃতিৰ অতি প্ৰয়োজন, যিটো নহ'লে এখন উৎকৃষ্ট বিদ্যালয় আশা কৰিব নোৱাৰি। পাছত ৮ নম্বৰ প্ৰশ্ন দিয়া আছে, সৰ্বাত্মক শ্ৰেণীকোঠাৰ ফলপ্ৰসূ পাঠ আদান প্ৰদানৰ বাবে পাঠ পৰিকল্পনা প্ৰস্তুত কৰোঁতে শিক্ষক হিচাপে তুমি কেইটা দিশ গুৰুত্ব দিয়া উচিত? উত্তৰটো হ'ল সৰ্বাত্মক শ্ৰেণীকোঠাৰ ফলপ্ৰসূ পাঠ আদান প্ৰদানৰ বাবে পাঠ পৰিকল্পনা প্ৰস্তুত কৰোঁতে শিক্ষক হিচাপে তলত দিয়া দিশবোৰৰ ওপৰত গুৰুত্ব দিয়া উচিত। শিক্ষকজনে ছাত্ৰ ছাত্ৰীৰ দৈহিক আৰু মানসিক বয়স অৱগত হ'ব লাগিব। শিক্ষাৰ্থীৰ দক্ষতাৰ ওপৰত গুৰুত্ব দিব লাগিব। ৩ নম্বৰ ব্যক্তি পাৰ্থক্যৰ ওপৰত গুৰুত্ব দিব লাগিব। ৪ নম্বৰ সমস্যা থকা শিক্ষাৰ্থীক বিশেষ গুৰুত্ব দিব লাগিব আৰু ৫ নম্বৰ হ'ল সহ-সম্বন্ধৰ নীতি অনুসৰণ কৰিব লাগিব আৰু ৬ নম্বৰ তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ ছাত্ৰীৰ বাবে আকৌ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তাৰ পাছত ৯ নম্বৰ প্ৰশ্ন দিয়া আছে ইয়াতে, ভিন্ন পৰ্যায়ৰ শিকাৰু আৰু শ্ৰেণীকোঠাৰ ফলপ্ৰসূ পাঠ আদান প্ৰদানৰ বাবে ল'ব পৰা এটা কাৰ্য ব্যৱস্থা উদাহৰণ বুজাই লিখা। ভিন্ন পৰ্যায়ৰ শিকাৰু থকা শ্ৰেণীকোঠাৰ ফলপ্ৰসূ আদান প্ৰদানৰ বাবে প্ৰথমে শ্ৰেণীকোঠাটো ভালদৰে পৰিচালনা কৰি ল'ব লাগিব আৰু লগতে সহযোগিতামূলক শিক্ষণৰ ব্যৱস্থা কৰি ছাত্ৰ ছাত্ৰীসকলক বাস্তৱ জীৱনৰ অৱস্থিতি সম্পৰ্কে হৃদয়ংগম কৰাব লাগিব। উদাহৰণস্বৰূপে ভাষা শিক্ষণৰ ক্ষেত্ৰত ভিন্ন পৰ্যায়ৰ শিক্ষাৰ্থীসকলক ভাষা সম্পৰ্কে তেওঁলোকৰ ৰুচি কেনেকুৱা জানি লৈ মাতৃভাষা অৰ্থাৎ প্ৰথম ভাষা আৰু ইংৰাজী ভাষাক দ্বিতীয় ভাষা হিচাপে শিক্ষা প্ৰদান কৰিব লাগিব। প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰি একে সময়তে তেওঁলোকক ফলপ্ৰসূ শিক্ষা প্ৰদান কৰিব লাগিব। ১০ নম্বৰ প্ৰশ্ন দিয়া আছে, এখন বিদ্যালয়ৰ দলীয় নেতা হিচাপে প্ৰধান শিক্ষকৰ ভূমিকা আলোচনা কৰা। এখন বিদ্যালয়ৰ দলীয় নেতা হিচাপে প্ৰধান শিক্ষকৰ ভূমিকা লেখত ল'বলগীয়া। প্ৰধান শিক্ষকে তলত দিয়া ধৰণে ভূমিকা পালন কৰিব পাৰে, যেনে শিক্ষকসকলৰ মাজত শ্ৰেণী বা কামবোৰ ভগাই দিয়া, বিদ্যালয়ৰ অনুশাসন বজাই ৰখা, শিক্ষকসকলে সময়মতে কাম কৰিছে নে নাই তাৰ তদাৰক কৰা, বিদ্যালয় আৰু সমাজৰ মাজত সম্পৰ্ক বজাই ৰখা, বিদ্যালয় আৰু চৰকাৰৰ মাজত সম্পৰ্ক বজাই ৰখা। আৰু আছে ৬ নম্বৰ পইণ্টটো, বিদ্যালয়ত সৃষ্টি হোৱা যিকোনো সমস্যা সমাধান কৰা। ওপৰত উল্লেখ কৰা এইবোৰেই দলনেতা হিচাপে প্ৰধান শিক্ষকৰ ভূমিকা। আৰু ১১ নম্বৰত দিয়া আছে, প্ৰতিষ্ঠানীয় লক্ষ্যত উপনীত হ'বৰ বাবে পৰিকল্পনা প্ৰয়োজন কিয় হয় লিখা। ইয়াতে আছে ৪ নম্বৰ। উত্তৰ হ'ল প্ৰতিষ্ঠানীয় লক্ষ্যত উপনীত হ'ব পৰিকল্পনাৰ বিশেষ প্ৰয়োজন আছে। পৰিকল্পনা অবিহনে প্ৰতিষ্ঠান এখনে ইয়াৰ লক্ষ্যত উপনীত হোৱাটো সম্ভৱ নহয়। পৰিকল্পনাই আমাৰ কামৰ প্ৰতি আগ্ৰহী কৰি তোলে, কামটো সুচাৰুৰূপে কৰাত সহায় কৰে। পৰিকল্পনাৰ যোগেদি কাম কৰিলে কামত ভুল হোৱাৰ সম্ভাৱনা কম থাকে, কামটো ইচ্ছা আগ্ৰহ অভিৰুচি আদিৰ সমন্বয় ঘটিব পাৰে আৰু উন্নত মানৰ কাম হ'ব পাৰে। গতিকে ক'ব পৰা যায় যে প্ৰতিষ্ঠানীয় লক্ষ্যত উপনীত হ'বলৈ হ'লে আমি প্ৰতিষ্ঠানটো চলোৱাৰ বাবে সুস্থ সবল পৰিকল্পনা তৈয়াৰ কৰি ল'ব লাগিব আৰু তাৰ মাজেৰে আগুৱাই যাব লাগিব। ১২ নম্বৰ কুৱেশ্যনটো হ'ল, ইয়াতে আছে 1 + 2 = 3, মানে ইয়াতে পৰিৱৰ্তনীয় ব্যৱস্থাপনা কি আৰু বিদ্যালয় শিক্ষা দিয়াৰ গুৰুত্ব কিয় থাকে। ইয়াতে মানে 2টা কুৱেশ্যন দিয়া আছে, পৰিৱৰ্তনীয় ব্যৱস্থাপনা কি ইয়াতে 1 নম্বৰ দিছে আৰু বিদ্যালয় শিক্ষা দিয়াৰ গুৰুত্ব কিয়। গুৰুত্ব লিখাতে 2 নম্বৰ আছে, মানে ইয়াতে মুঠ 3 নম্বৰ। উত্তৰটো হ'ল যি ব্যৱস্থাপনা স্থিৰ নহয়, সময়ৰ লগে লগে প্ৰয়োজন অনুসৰি পৰিৱৰ্তন হৈ থাকে, তাকে পৰিৱৰ্তনীয় ব্যৱস্থাপনা বুলি কোৱা হৈছে।
বিদ্যালয় শিক্ষাত ইয়াৰ গুৰুত্ব লেখত ল'বলগীয়া। বিদ্যালয়ত ব্যৱহাৰ হৈ থকা নীতি পদ্ধতিবোৰ যদি সময়ৰ সোঁতৰ লগত পৰিৱৰ্তন হ'ব নোৱাৰে তেন্তে আমাৰ সমাজ পৰিৱৰ্তন নহ'ব। গতিকে ক'ব পাৰি যে এই পৰিৱৰ্তনীয় ব্যৱস্থাপনা বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয়। বিদ্যালয়ত ব্যৱহাৰ হৈ থকা শৈক্ষিক নীতিবোৰ বিজ্ঞানসন্মত আৰু বাস্তৱধৰ্মী হ'ব লাগিব যাতে ইয়ে শিক্ষাৰ্থীসকলক সামাজিক কাম কাজৰ লগতে বৃত্তিমুখী শিক্ষাৰে আগবঢ়াই নিব পাৰে। তেৰ নম্বৰ প্ৰশ্নটো হ'ল কোনসকল এখন বিদ্যালয়ৰ অংশীদাৰী? অংশীদাৰীসকলৰ লগত বিদ্যালয়ৰ সাফল্য উদযাপন কৰিবৰ বাবে শিক্ষক হিচাপে তুমি কেনে ধৰণৰ ব্যৱস্থা হাতত ল'বা? এখন বিদ্যালয়ৰ অংশীদাৰীসকল হ'ল ছাত্ৰ-ছাত্ৰীসকল, অভিভাৱকসকল, শিক্ষকসকল, চৰকাৰী বিষয়াসকল বা চৰকাৰ কৰ্মচাৰীসকল ইত্যাদি। অংশীদাৰীসকলৰ লগত বিদ্যালয়ৰ সাফল্য উদযাপনৰ বাবে শিক্ষক হিচাপে বিদ্যালয়খন এনুৱেল ফাংচন বা কালচাৰেল ফেষ্টিভেল পাতি সকলো অংশীদাৰীসকলক সেই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিব পাৰি। অংশীদাৰীসকলৰ অংশগ্ৰহণে বিদ্যালয়, সমাজ অৰ্থাৎ সম্প্ৰদায় বা চৰকাৰ আদিৰ মাজত গভীৰ সম্পৰ্ক সৃষ্টি কৰিব পাৰে আৰু শৈক্ষিক কাৰ্যবোৰ অধিক নিপুণভাৱে আগুৱাই নিয়াত বিদ্যালয় কৰ্তৃপক্ষৰ বাবে সহজ হৈ পৰে। বিদ্যালয়ত পৰিচালনা কমিটি বা SMC আদি গঠনৰ জৰিয়তেও অংশীদাৰীসকলৰ লগত সৎভাৱে কাম আগুৱাই নিব পাৰি। ইয়াতে 14 নম্বৰ কুৱেশ্যনটো হ'ল ভৱিষ্যতৰ এজন সফল শিক্ষক হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত অসমৰ প্ৰাক নিযুক্তিকালীন শিক্ষক প্ৰশিক্ষণৰ বাবে থকা পাঠ্যক্ৰমখন উপযোগ্যতা সম্পৰ্কে আলোচনা কৰা। পাঠ্যক্ৰমখনৰ উপযোগ্যতা সম্পৰ্কে আলোচনা কৰা। ইয়াৰ উত্তৰটো হৈছে ভৱিষ্যত এজন সফল শিক্ষক হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত আমাৰ অসমৰ প্ৰাক নিযুক্তিকালীন শিক্ষক প্ৰশিক্ষণৰ যি পাঠ্যক্ৰম আছে সেয়া সম্পূৰ্ণৰূপে উপযুক্ত। যদিও কিছু ক্ষেত্ৰত আমাৰ দৃষ্টিগোচৰ হয় যে শিক্ষণৰ তাত্ত্বিক দিশৰ ওপৰত বেছি প্ৰাধান্য দি এই পাঠ্যক্ৰমত ব্যৱহাৰিক গুণ বা কাম কাজৰ ওপৰত বেছি গুৰুত্ব দিয়া হোৱা নাই। ভৱিষ্যত এজন ভাল শিক্ষক গঢ়ি তুলিবলৈ সাধাৰণতে পাঠ্যক্ৰমটো উন্নত, কাৰ্যকৰী, ফলপ্ৰসূ, সমাজৰ প্ৰয়োজন ভিত্তিক আৰু ব্যৱহাৰিক হ'ব লাগে। তেতিয়াহ'লেহে সেই পাঠ্যক্ৰমে ভৱিষ্যত উপযুক্ত শিক্ষক গঢ়ি তুলিব পাৰিব। অসমৰ চলি থকা এনে পাঠ্যক্ৰমক আমি উপযুক্ত বুলি ক'ব পাৰোঁ। 15 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰাথমিক পৰ্যায়ৰ শিক্ষাত গুণগত মান উত্তৰণৰ বাবে শিক্ষকসকলৰ অবিৰত বৃত্তিগত বিকাশৰ প্ৰয়োজনীয়তা আলোচনা কৰা। ইয়াতে আছে 4 নম্বৰ উত্তৰটো হ'ল প্ৰাথমিক পৰ্যায়ত শিক্ষাত গুণগত মান উত্তৰণৰ বাবে শিক্ষকসকলৰ অবিৰত বৃত্তিগত বিকাশৰ প্ৰয়োজন আছে, যিবোৰ তলত দিয়া ধৰণৰ। 1 নম্বৰ হৈছে শিক্ষকসকলক মাজে মাজে প্ৰশিক্ষণ দিব লাগে। 2 নম্বৰ শিক্ষকসকলে যাতে শিক্ষাৰ পথাৰখনত আগুৱাই গৈ তেওঁলোকৰ বৃত্তিগত দিশৰ নিপুণতা গঢ়িব পাৰে তাৰ বাবে অবিৰত প্ৰশিক্ষণৰ প্ৰয়োজন। শিক্ষণ পদ্ধতিবোৰ উন্নত কৰাৰ বাবেও অবিৰত বৃত্তিগত বিকাশৰ প্ৰয়োজন। 4 নম্বৰত আছে শিশু মনোবিজ্ঞানৰ জ্ঞান লাভৰ বাবে। 5 নম্বৰ শিক্ষাৰ্থীৰ প্ৰকৃতি জানিবৰ বাবে। 6 নম্বৰ শিক্ষণ সঁজুলিৰ কাৰ্যকৰী ব্যৱহাৰৰ বাবে। 7 নম্বৰ শ্ৰেণীকক্ষত স্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত। 16 নম্বৰ তলত দিয়া যিকোনো এটা বিষয়বস্তুৰ ওপৰত এটা টক' প্ৰস্তুত কৰা। ইয়াতে 1 নম্বৰত দিয়া আছে বিদ্যালয় পৰ্যায়ৰ শিক্ষণ কৌশল সম্পৰ্কে NEP 2020 দিয়া নিৰ্দেশনা। ৰাষ্ট্ৰীয় শিক্ষানীতি হ'ল একবিংশ শতিকাৰ প্ৰথম নীতি যিখনে আমাৰ দেশৰ বহুতো বিকাশশীল ক্ষেত্ৰক স্পৰ্শ কৰাৰ লক্ষ্য ৰাখিছে। ভাৰতীয় পৰম্পৰাগত প্ৰমূল্য গঢ় দিয়া আৰু নতুন ব্যৱস্থাৰ সৃষ্টি কৰাৰ অৰ্থে এই নীতিত সকলো দিশৰে যেনে প্ৰশাসনীয় ব্যৱস্থাৰ লগতে শিক্ষা প্ৰণালীৰ পৰিচালনা আৰু গঠন পুনৰীক্ষণ আৰু শুধৰণি কৰি একবিংশ শতিকাৰ অভিলাষী লক্ষ্য গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতিত প্ৰতিগৰাকী ব্যক্তিৰে সৃজনশীল শক্তিৰ বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। যেনে শিক্ষাত কেৱল বোধ শক্তি বিকাশ, সাক্ষৰতা আৰু সংখ্যা গণনা আৰু উচ্চ পৰ্যায়ৰ বোধ শক্তিৰ বিকাশৰ দ্বাৰা বিশ্লেষণাত্মক চিন্তা আৰু সমস্যা সমাধান কৰিব পৰা শক্তিৰ বিকাশৰ আহিলা স্বৰূপে নহয়, সামাজিক, নৈতিক আৰু আৱেগিক বিকাশৰ দক্ষতা এই শিক্ষানীতিৰ মূল আদৰ্শৰূপে গ্ৰহণ কৰা হৈছে। বিভিন্ন স্তৰৰ শিক্ষাৰ্থীৰ বিকাশৰ প্ৰতি দৃষ্টি ৰাখি পাঠ্যক্ৰম আৰু শিক্ষণ পদ্ধতি গঠনৰ পৰিসীমা
3 minus 8, 8 minus 11, 11 minus 14, 14 minus 18 এই ধৰণে কৰা হৈছে। সেয়ে বিদ্যালয় শিক্ষাৰ পাঠ্যক্ৰম আৰু শিক্ষা পদ্ধতিত 5+3+3+4 এই ধৰণে নিৰ্দেশনা দিয়া হৈছে। বি নম্বৰটো হৈছে গোলকীয় দৃষ্টিকোণৰ ভিত্তিত দেশৰ শিক্ষাৰ পৰিৱৰ্তনীয় প্ৰেক্ষাপট। গোলকীয় দৃষ্টিকোণৰ ভিত্তিত দেশৰ শিক্ষাৰ পৰিৱৰ্তন তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি। অতি প্ৰাচীন কালত শিক্ষক কেন্দ্ৰিক আছিল, কিন্তু শিক্ষকসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা নাছিল। বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ আৱিৰ্ভাৱৰ লগে লগে পৃথিৱীৰ প্ৰায় সকলো বস্তুৰ মাজত গোলকীয়কৰণ হোৱা দেখা যায়। শিক্ষকৰ শিক্ষাই বৰ্তমান পৃথিৱীত এক বিশেষ স্থান দখল কৰি ৰাখিছে। উন্নত দেশবিলাকত শিক্ষক প্ৰশিক্ষণৰ বাবে যদিও উন্নত ধৰণৰ শৈক্ষিক আহিলা ব্যৱস্থা কৰা হয় শিক্ষকৰ বৃত্তিগত মানদণ্ড উন্নত কৰাৰ বাবে। সেই সুবিধাৰ পৰা আমাৰ দেশো পিছপৰি থকা নাই, কাৰণ গোলকীয়কৰণে সেই সুবিধা আমাৰ শিক্ষকসকলৰ বাবেও প্ৰদান কৰিছে। গতিকে ক'ব পাৰি আমাৰ দেশৰ শিক্ষকৰ শিক্ষাও পৃথিৱীৰ উন্নত ৰাষ্ট্ৰৰ একে শাৰীৰ। আমি 2021 চনৰ কুৱেশ্যন পেপাৰটো ইয়াতে সমাপ্ত কৰিলোঁ। আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ। আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ দিব। ছাবস্ক্ৰাইব কৰিলে আপোনালোকে যিমান ছাবস্ক্ৰাইব কৰিব মোৰ কনফিডেন্সটো ইমানেই বাঢ়ি যাব, মই আপোনালোকৰ কাৰণে আৰু ভিডিঅ'টো লৈ আহিব পাৰোঁ। থেংক ইউ ফৰ ৱাচিং।